হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মই সংগীতাই সকলোকে এটি সুন্দৰ সেউজীয়া পৰিৱেশৰ পৰা মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। ব'লকচোন পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি মই 2 কিলো আমৰ পৰা আমৰ আচাৰ বনালোঁ। 2 কিলো আমৰ আচাৰ বনাইছিলোঁ। আচাৰসমূহ কেনেদৰে বনালোঁ, কি কৰিলোঁ সকলোবোৰ আপোনালোকক দেখাই আছোঁ। তাৰ বাবে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মই প্ৰথমতে আমখিনি ভালদৰে গোটাকৈ ধুই ল'লোঁ আৰু তাৰপিছত এনেদৰে সৰু সৰু পিচ কৰিছোঁ। এটা আমৰ 8 পিচ তেনেদৰে কৰিছোঁ। আপোনালোকে নিজৰ অনুযায়ী কাটিব পাৰে। এনেদৰে কাটি মই জোখমতে নিমখটো এড কৰিলোঁ। নিমখ বৰ বেছি হৈ গ'লেও আকৌ চোকা হৈ গ'লে খাবলৈ বেয়া লাগিব আৰু একেবাৰে কম হ'লেও ভাল নহ'ব। জোখমতে মই নিমখটো এড কৰি এটা ৰাতি এনেদৰে ঢাক মাৰি পেলাই তিয়াই ৰাখিলোঁ। আজি ৰাতিটো তিয়াই লৈ এয়া হ'ল নেক্সট ডে আৰু পাছদিনাখন এয়া চাওক কেনেদৰে আমৰ পৰা পানীখিনি ওলাই গ'ল। এই পানীখিনি মই টুকি পেলাই দিম, তেতিয়া আমৰ আচাৰখিনি খুব সুন্দৰকৈ ভাল হয়। আমৰ পৰা ওলোৱা পানীখিনি বাল্টি এটাতে টুকি পেলালোঁ, অলপো পানী নথকাকৈ। আমৰ পানীখিনি কাঢ়ি পেলালে ভাল হয় বেছি আচাৰবোৰ। খুব সুন্দৰকৈ পানীখিনি কাঢ়ি লৈ এতিয়া মই ইয়াতে অলপ হালধি এড কৰি দিম শুকাবৰ বাবে। পানীখিনি টুকি লৈ তিয়াই থোৱা ডাবৰটোতে মই এতিয়া অলপ হালধি দি সানি দিম ভালদৰে। নিমখটো প্ৰায় ভিতৰলৈকে সোমায়ে গৈছে। আমৰ আচাৰটো খাবলৈ খুব সুন্দৰ হয়, যিহেতু ঘৰতে অলপ আচাৰ বনাই থ'ব পাৰিলেও বহুত ভাল হয়, নহয় জানো? সেয়েহে মই বেটাই খাবৰ বাবে আনিছিলে, তাৰে 2 কিলোমান থাকি গ'ল। তাকে মই ভাবিলোঁ কাটি এনেদৰে আচাৰ বনাই থওঁ। এৰাতি নিমখত তিয়াই থওঁতে কিমান কোমল হৈ গ'ল দেখিছেনে? এতিয়া হালধিখিনি সানি লৈ মই এনেদৰে এখন চালনীত আমখিনি টুকুৰা টুকুৰাকৈ এনেদৰে সুন্দৰকৈ মেলি দিলোঁ। হালধিটো দি দিলোঁ আৰু বহুত নুশুকালেও হ'ব, এটা ৰ'দত দিলেই হৈ যাব। আমখিনি প্ৰথমতে চালনীখনতে ৰ'দত শুকাবলৈ দিম। সেয়েহে মই এতিয়া আমখিনি প্ৰথমতে চালনীখনতে ডাবৰটোৰ পৰা এনেদৰে এটুকুৰা এটুকুৰাকৈ মেলি দিছোঁ, যাতে গোটেই আমখিনি গাতে ৰ'দ পৰে। ৰ'দত দিওঁতে যদি পাৰে আপোনালোকে এনেকৈ লুটিয়াই দিলেও হ'ব, এলুটি জোকাৰি পেলাই দি দিলে বেছি ভাল হ'ব। এয়া মই আমাৰ ঘৰৰ আগফালৰ চোতালতে থকা চালিখনৰ ওপৰতে আমখিনি ৰ'দত দি দিওঁ। বৰ বেছি নহয়, মাত্ৰ 2 কিলো আমৰ পৰাহে মই বনাবলৈ লৈছোঁ। কেনেকৈ বনাম সেইটো আপোনালোকক দেখাই দিম বুলি ভাবিছোঁ। আৰু এতিয়া এনেদৰে ৰ'দত দি দিলোঁ আৰু কেনেকৈ বনাম তাক চাবৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া সুন্দৰ এটি মনোমোহা দৃশ্য। আৰু এতিয়া সন্ধিয়া হৈ গ'ল, মই আমখিনি ৰ'দৰ পৰা আনিলোঁ। চাওকচোন, এটা ৰ'দতে মই নুশুকাব বুলি ভাবিছিলোঁ, কিন্তু বহুত বেছিয়ে শুকাই গ'ল। আৰু এতিয়া মই প্ৰথমতে এখন কেৰাহী পাতি অলপ মিঠাতেল এনেদৰে গেছত গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হৈ মই এফালে মছলা মিশ্ৰণটো এটা ডাবত উলিয়াই ল'লোঁ। এয়া হ'ল পাঁচফোৰণ, জিৰা, ধনিয়া সকলো পাঁচফোৰণ মছলাৰ লগতে দুটামান সৰিয়হ দি এনেদৰে খুন্দি লৈছোঁ। আৰু এতিয়া 5 টকীয়া পেকেটৰ এটা জিৰা পেকেট দিছোঁ। আৰু লগতে অলপ জ্বলা বনাম যেতিয়া, আৰু টেঙাটোত জ্বলা হ'লে ভাল লাগে, সেয়েহে মই ৰেড চিলি পেকেটৰ 2টা পেকেট দি দিলোঁ। আৰু এয়া হ'ল ধনিয়া পাউডাৰ 1 পেকেট দি দিছোঁ ইয়াতে। আৰু লগতে ধনিয়া পেকেট 2টা দিছোঁ, সৰু সৰু পেকেটৰ 2টা পেকেট দি দিছোঁ। মছলাটো একেবাৰে নহ'লেও আচাৰটো খাবলৈ ভাল নালাগে, সেয়েহে অলপ দি দিছোঁ। বৰ বেছিও দিয়া নাই, ঘৰতে বনাইছোঁ যেতিয়া কম মছলাই ব্যৱহাৰ কৰিম ন, সেয়েহে মছলাটো দি দিছোঁ। আৰু লগতে অকণমান নিমখো দি দিছোঁ, যিহেতু আমত বহুত বেছি নিমখ দিয়া নাছিলোঁ তিয়াওঁতে, সেয়েহে আমডোখৰ খাই চালেই আপুনি গম পাব কিমান নিমখ হৈছে, সেইবুলি অলপ দি দিছোঁ। আৰু লগতে অকণমান হালধি পাউডাৰো দি দিছোঁ। আৰু এইফালে মছলাখিনি হ'ল তেল গৰমেই হৈ গ'ল। তেলখিনি মই কেৰাহীখন দাঙি আনি এনেদৰে মছলা দি থোৱা ডাবৰটোতে তেলখিনি দি লৈ মছলাখিনি ভালদৰে গুলি দিছোঁ, যাতে গৰম তেলত মছলাখিনি সম্পূৰ্ণ সিজি যায়। আৰু মছলাখিনি মিক্স কৰি এতিয়া মই শুকোৱা আমখিনি ইয়াতে এড কৰি দিলোঁ আৰু হেতাখনেৰে ভালদৰে লৰাই দিলোঁ, যাতে তেল আৰু মছলাসমূহ ভালদৰে আমখিনিত
লাগি যায়। এনেদৰে আপোনালোকে কেতিয়াবা থৈছেনে? থৈ চাবচোন, খুব সুন্দৰ হয়। এনেদৰে তেলটো গৰম কৰি ইয়াতে দি দিলে আৰু মছলাটো তেলতে মানে সুন্দৰকৈ গলি যায় ন। কেৰাহীখনত যদি তেলটো গৰম কৰি থাকোঁতেই দি দিয়া হয় তেতিয়া আকৌ মছলাখিনি দি যোৱা চান্স থাকে। সেয়েহে এনেকৈ গৰম তেলখিনি মই এড কৰি দিলোঁ আৰু এইফালে ৰেডি হৈ গ'ল মোৰ আমৰ আচাৰ। শেষত ভিডিঅ'টি চাই কেনে পালে কমেণ্ট এটা কৰি জনাবচোন। যদি ভাল পালে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলটো কোনোবাই নতুনকৈ চাইছে, নতুন ভিডিঅ'বোৰ চাবৰ বাবে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বা